নমস্কাৰ, মই মোৰ স্মৃতিহা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিন হ'ল আপোনালোকৰ ওচৰত একোকে শ্বেয়াৰ কৰিব পৰা নাই আৰু ক'তো ওলাই যোৱাও হোৱা নাই তেনেকৈ। যিয়ে নহওক আজি ভাবিলোঁ আপোনালোকৰ ওচৰত এটা সৰু কিবা এটাকে দেখুৱাওঁ বুলি পেলাই, আৰু সেয়েহে আজিৰ দিনটো কি কৰোঁ, ক'ত যাওঁ আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। আমাৰ অমৰা গৈছে আৰু বিলাতী অমৰা চাওকচোন কিমান লাগিছে। ভাবিলোঁ অমৰা কেইটামানকে পাৰোঁ আৰু অমৰা ক'ত খাম, ক'ত লৈ যাম আপোনালোকক গোটেইখিনি দেখাই আছে। এটা পাৰিলোঁ অমৰা, তাকে আপোনালোকক দেখাইছোঁ। এয়া অমৰা পাৰি আনিলোঁ, চাওক। এয়া 4-5টাকৈ আহিছে, ইমান ডাঙৰ ডাঙৰ অমৰা দেই। এইবোৰ লোকেল অমৰাতকৈ বহুত টেষ্টি হয় আৰু বজাৰত এনেকুৱা এটাত আপোনাৰ 5 টকাকৈ বিক্ৰী কৰে। এতিয়া আমি বজাৰতো কেলৈ খাওঁ ন, ঘৰতে আছে যিহেতু। আৰু নিমখ জলকীয়া দি চেম মই বজাৰৰ নিচিনাই কৰিম আজি, আৰু ক'ত খাম, কাৰ লগত খাম আপোনালোকক গোটেইখিনি দেখাম, আপোনালোকে চাই থাকক। সেয়েহে আজি মই অফিচত লৈ গৈ আছোঁ, য'ত মই ডিউটি কৰোঁ। তাতে মই ছাৰহঁতৰ লগত আৰু মোৰ ষ্টাফৰ লগত খাম। আৰু আপোনালোকক এটা কথা কোৱাই হোৱা নাই, আজি 1 বছৰেই হ'ল মই এটা কামৰ লগত এংগেজ হৈ থকা। আৰু মানে প্ৰায়বোৰ কাম আমি অনলাইনৰ যোগেদিয়ে কৰোঁ, আৰু কেতিয়াবাহে আমি তাত গৈ পেলাই আমি ছাৰে যেতিয়া মাতে আমি তেতিয়া তাত কিছুমান কাম আমি কৰিব লগা হয়। সেয়ে আজি ছাৰে মাতিলে আৰু সেইটো কাৰণে তাত গৈ আছোঁ। আৰু ভাবিছোঁ বেক টাইমত কি কৰোঁ, অমৰাকে লৈ যাম আৰু নিমখ জলকীয়া লৈ যাম, তাকে খাম আৰু আপোনালোককো দেখাম। ৰেডি হৈ গ'লোঁ, গাটো অলপ জ্বৰ লাগি আছে, তথাপিও গৈ আছোঁ। অলপ মোৰ কাম পেণ্ডিং হৈ আছে, সেইখিনি কাম সম্পূৰ্ণকৈ কৰি মেলি আহি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। গৈ আছোঁ ডিউটিত, ঘৰত সোমাম। মই যিহেতু ঘৰতে আছোঁ, ওপৰত থাকোঁ, মই ডিউটি যাব ৰেডি হৈ আছোঁ। মানুহৰ ঘৰত সোমাম, পাপাৰ অলপ ডকুমেণ্টছ লৈ যাম, অফিচত কাম আছে। এয়া বাৰ ছোৱালীজনী, তাই অনলাইনৰ পৰা কাপোৰ আহিছে, সেয়ে মোক চাবৰ কাৰণে ইমান জোৰ কৰি আছে। এতিয়া মই আপোনালোককো দেখাম, তেতিয়াহ'লে মই ডিউটিৰ পৰা আহি লওঁ। গৈ আছোঁ, টমটমত যাওঁ, যিহেতু হাজবেণ্ড নাই, স্কুল গ'ল আৰু মোৰো দেৰি হৈ গ'ল। আজি 10:30 বাজে। ইমান ৰ'দ, পাই গ'লোঁ। আৰু এজনী মোৰ লগৰ, আজিকালি লগে নকৰে, তাইও বিজি, ময়ো বিজি, কাৰণ মোৰ গাটো ভাল নহয়। আৰু আমাৰ যিহেতু কাম ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে, আৰু সেইটো মানে কাৰেণ্টৰ ব্যৱস্থাও ইমান কৰা হোৱা নাই।
যেতিয়া পূৰা সম্পূৰ্ণকৈ হৈ যাব তেতিয়াহ'লে আপোনালোকক গোটেইখিনি দেখাম এফালৰ পৰা। আৰু এতিয়া খালি আমি চাইন মাৰিব আহোঁ আৰু অলপ কাম থাকে, সেইখিনি কাম ক্লিয়াৰ কৰি আমি যাওঁ ঘৰত। দুজন আছে, এইফালে নীতিশ আৰু বিক্ৰম কাটি আছে পূৰা। হ'ব ক কিবা এটা, কি শক্তি নাই নেকি তোৰ কাটিব? এয়া কাটিম, আমি লৈ আহিছোঁ চব কাটি পেলাই আপোনালোকক দেখুৱাই আছোঁ। আমি কি খাওঁ? ৰেডি হৈ গ'ল অমৰা। এইজন আমাৰ মেনেজাৰ ছাৰ হয়। কেনেকুৱা লাগিছে চাহ খাই পেলাই? আৰু তোমালোকে খাই কেনেকুৱা লাগিছে? তোমাৰ এইখন আমাৰ এটেণ্ডেঞ্চৰ বহী হয়। এতিয়া মই ছিগনেচাৰটো দি লওঁ। ঘৰত যাব লৈছোঁ এতিয়া। জাষ্ট বহুত ভাগৰ লাগিছে, অলপ ফ্ৰেছ হৈ ভাত পানী খাই মই ভাত খাই ৰেডি হৈ গ'লোঁ। এতিয়া অলপ ভাবিছোঁ অলপ বহিম বুলি পেলাই, কিন্তু তাই আহি পেলাই পূৰা কাপোৰ কানি লৈ মানে পূৰা মানে দেখুৱাব লাগে, চাব লাগে তাই কাপোৰবোৰ। এতিয়া আপোনালোকক এযোৰ এযোৰকৈ দেখাম তাই কাপোৰবোৰ। হাই কৈ দিয়া দেহা, হাই কৈ দিয়া। এইফালে চোৱা, এইটো চাওক অনলাইনৰ পৰা লৈছে, ইমান ধুনীয়া। কেমেৰাটো কম লাগে, এইটো পূৰা বাৰ্বি ফ্ৰক লাগে, বাপেকে পূৰা কৈ থাকে এইযোৰ। এইটো কোনে দিছে দেহা? কোনে দিছে? কোনে দিছে? ডিউটি পাপা কয়, কাৰণ বাপেকে ডিউটি কৰে যে, ডিউটি পাপা কয়। এইটো আৰু ৰ'বা মই দেখাইছোঁ, এইটো আৰু এইটো পূৰা একেই হয়, মানে ডিজাইনটো খালি এইটোত খালি প্লেন আছে আৰু এইটো তাই আপোনাৰ জাপ জাপ আছে। ইমান কিউট লাগে নহয় বাচ্ছা মানুহৰ, বহুত ধুনীয়া। আৰু এইটো বহি লোৱা তুমি। আৰু এইটো পূৰা ছেম হয়, খালি মানে ডিফাৰেঞ্চ সেইটোৱে। আৰু এইটো পূৰা প্লেন আৰু সেইটো। আৰু এইটো ইমান ধুনীয়া, এইটো ফ্ৰক। ইয়াৰ লগত এই ফ্ৰকটোৰ লগত আপোনাৰ মাস্ক আছে, মাস্ক আৰু টুপিটো, এইটো বেগ আৰু এইটো টুপি। আৰু এইটো তোমাৰ কি? এইটো কি টুপি? আৰু এইটো কি? মাস্ক। আৰু এইটো কি? এইটো মাস্কটো মাৰি দিয়াচোন। খুব ডাঙৰ হৈছে, চিলাব লাগিব পূৰা। পূজা সময়ততো পূৰা দেখুৱাই দিম আপোনালোকক ন। আৰু এইটো বেগ, পূৰা বেগ ল'ব। আৰু ধুনীয়া সঁচাকৈ দেই। সৰু মানুহৰ, সৰু ল'ৰা ছোৱালীবোৰৰ কাপোৰবোৰ যে একদম ক'বলগীয়া আৰু দেই, ডাঙৰ মানুহৰ। আৰু এযোৰ একদম আজিকালি যে ওলাইছে চাৰালা ৰ'বা দেখাই দিম মই দেখাই দিম মই। তুমি বহি লোৱা। আৰু এইটো চাওকচোন, পিন্ধাইছা, পিন্ধিবা নেকি পূজাতটো? এনেও পিন্ধিব। আৰু এইটো চাওক, আৰু এইটো চাওক, ইমান কিউট, মজা লাগে দেই। আৰু ইয়াৰ লগত আপোনাৰ চুৰিও আছে। পূজা পিন্ধিলে পূৰা দেখিবই। সেয়াই আৰু তাইৰ কাপোৰ। এবাৰ তাইৰ পূজা একদম গৰম আৰু কিনিবলৈ আছে, আইতাকক লাগি আছে। সেয়াই আৰু কোৱা, হাই কৈ দিয়া। কোৱা, খবৰ ভালনে আপোনালোকৰ? কোৱা। তাই মাত ফুটা নাই, মানে অলপ ফুটি আছে। চব বুজি পায়, কথা চথা। তোমাৰ নামটো কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কি?
কৈ দিয়া পূজাটোৰ নামটো কি কওঁ নমস্কাৰ কৈ দিয়া আপোনালোকৰ খবৰ ভালনে কিবা মোৰ নাম নেনা মোৰ নাম নেনা মই মাম খালো কৈ দিয়া এইটো পিছত পিন্ধা পূজাত পিন্ধিবা পূজাত পূজাত এতিয়া সামৰি থৈ দিম দেই মোৰ পূজাত পিন্ধিবা হয়নে পূজাত পিন্ধিবা ভিডিঅ'টো আজি ইয়াতে সামৰণি কৰিলোঁ আৰু মই ডিউটিত গ'লোঁ আপোনালোকক ভালকৈ দেখুওৱা নহ'ল কাৰণ মই কৈছোঁৱে আপোনালোকক কাৰণ কামবোৰ আমাৰ ভালকৈ ষ্টাৰ্ট হোৱা নাই আৰু মই আজি 1 বছৰে অনলাইনৰ যোগেদি কামবোৰ কৰি আছোঁ যেতিয়া কামবোৰ ভালকৈ ক্লিয়াৰ হৈ যাব তেতিয়ালৈকে মই আপোনালোকক গোটেইখিনি দেখুৱাম আৰু 1-1.5 মাহমান লাগিব চাগে আৰু যিয়ে নহওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে পুনৰ আন এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম ধন্যবাদ